तामुलपुर नोगोर आफादनि गोदानै सायख'जानाय बिबानगिरिफोरा समायखिरा लाबाय। स्टुडिय'आव आं मलेन बसुमतारी। तामुलपुर नोगोर आफादनि गोदानै सायख'जानाय बिबानगिरिफोरनि समायखिरा लानाय हाबाफारि जानानै थाङो। समायखिरा लानाय बे हाबाफारियाव नोगोर जौगाखां बिफाननि अनारेबल एग्जिकिउटिभ मेम्बार मुनमुन ब्रह्म आरो बड'लेण्ड टेरिटरियेल काउन्सिल नोगोर जौगाखां बिफाननि CHD लंकेश्वर औवारिया नुजाथिदोंमोन। तामुलपुर मिउनिसिपाल बर्डनि समायखिरा लानाय हाबाफारियाव BTCनि EM मुनमुन ब्रह्मआ बाहागो लानानै फोरमायोदि थांनाय 5 बोसोराव UPPL सोरखारा जि खोथा बुंनानै खामानि मावनो हायाखै, रायजो राजानि साननायखौ फेलें खालामदों आरो मावफुङालासिनो थादों। बेफोर खामानिफोरखौ मावफुंना होनाया जोंनि दायित्व होनना फोरमायो खौरां बिजोङाव। लोगोसे गोनां बिथिङाव नोगोर जौगाखांनायखौ नोजोर होनानै माखासे खामानिखौ मावलांगोन होननानै बुङो BTCनि EM मुनमुन ब्रह्मआ। म्युनिसिपालिटी बोर्ड আজি পূৰ্ণাংগভাৱে ফৰ্মেশ্যন কৰা হ'ল। টেকিং চেৰেমনি আছিলে আজি। দীপক বড়োৰ নেতৃত্বত আমি গঠন কৰি দিছোঁ। খুব এটা শক্তিশালী তামোলপুৰৰ কাৰণে হেৰি কৰিব পৰা, সজাব পৰা, মানে তামোলপুৰৰ ভৱিষ্যত পৰিকল্পনা কৰিব পৰা এটা টিম হৈছে। আৰু এই টিমৰ নেতৃত্বত আমি নিশ্চয়কৈ তামোলপুৰ চহৰখন এখন পূৰ্ণাংগ চহৰ আমি ভৱিষ্যতে আমি বনাবলৈ আমি সক্ষম হ'ম। আৰু আমাৰ চৰকাৰ শ্ৰীযুত হাগ্ৰামা মহোদয়ৰ নেতৃত্বত আমাৰ BPFৰ চৰকাৰ আমি তামোলপুৰটো এটা পূৰ্ণাংগ চহৰ বনাবৰ কাৰণে আমি পৰিকল্পনা ইতিমধ্যে কৰিছোঁ আৰু এই 5 বছৰৰ ভিতৰতে এখন পূৰ্ণাংগ চহৰ এটা ৰূপায়ণ আমি দিম। নিৰ্ধাৰণ কৰা আছে তামোলপুৰটো নতুনকৈ বনোৱা এখন পৌৰসভা হয়। ইতিমধ্যে এইটো কোনো এটা ফাইনেন্স কমিশ্যনত যোৱাবাৰ যি চৰকাৰ আছিলে সেই চৰকাৰে ফাইনেন্সিয়েল ইনক্লুজন আমাৰ ফাইনেন্স কমিশ্যনবিলাকত তামোলপুৰ পৌৰসভাটো ইনক্লুজন কৰিবৰ কাৰণে সিহঁতে ফেইলিউৰ হৈছে, সক্ষম হোৱা নাই। এইবাৰ আমি যি 16 ফাইনেন্স হ'ব সেই 16 ফাইনেন্সৰ কমিশ্যনৰ আমি তামোলপুৰৰ কাৰণে পৰিকল্পনা কৰি পেলাই আমি ফাইনেন্স কমিশ্যনত আমি ইনক্লুজন কৰিম। তেতিয়াহে এই অঞ্চলটো আমি উন্নয়ন কৰিব পাৰিম। যোৱা 5 বছৰত যি চৰকাৰ আছিলে সেই চৰকাৰে তামোলপুৰ এৰিয়াৰ ৰাইজক পৌৰসভাত বসবাস কৰা ৰাইজক বঞ্চিত কৰিছে, কোনো ফাইনেন্সিয়েল ইনক্লুজন কৰা নাই। এইবাৰ আমি ফাইনেন্সিয়েল ইনক্লুজনত কৰিম। বাইদেউ, পথৰ মাজত এখন বজাৰ আছে, ইয়াতে বহুত অসুবিধা হয় ৰাইজৰ। এইটো কিবা এক্সটেনশ্যন বা হেৰি কৰাৰ ব্যৱস্থা কৰিব নেকি? যদি তেনেকুৱা হেৰি হৈ আছে, আমাৰ কমিটিটোৱে এইটো হেৰি কৰিব, পৰিলক্ষণ কৰিব, সেইটো চাব, বিবেচনা কৰিব কি ধৰণৰ ৰাইজে কি বিচাৰিছে, সেইটো মতে আমি ৰাইজৰ কাৰণে তামোলপুৰ চহৰটো আমি হেৰি কৰিম, পৰিকল্পনা কৰিম। মিউনিচিপালিটি 2টা টাৰ্ম হ'ল যদিও কোনো উন্নয়ন হোৱা নাই, জাবৰ পেলোৱা ডাষ্টবিন নাই, ষ্ট্ৰীট লাইট নাই, তেনেধৰণৰ কোনো সুবিধা হোৱা নাই। নতুনকৈ এতিয়া কেনেকৈ কৰিব বুলি ভাবিছে? বহুতো পৰিকল্পনা আছে। এইবাৰ আমি চহৰৰ ৰাইজক আমি চহৰীয়া এটা অনুভৱ দিয়াম। যি চহৰৰ কাৰণে যি হেৰি লাগে, বিষয়বস্তুবিলাক লাগে, সেই সকলোবিলাক আমি এইবাৰ দিবলৈ সক্ষম হ'ম। ধন্যবাদ।